গুড মৰ্নিং স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল গীত পাটোৱাৰী ব্লগছ এণ্ড বিউটি তো প্ৰথমতে মই আপোনালোকক মোৰ ফালৰ পৰা নহয় এতিয়া আমাৰ পৰিয়ালৰ তৰফৰ পৰা একদম মাঘ বিহুৰ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক সকলোৱে খাই বৈ ভালদৰে থাকক আৰু বহুত বেছি পিঠা চিঠা নাখাব পেট বেয়া হ'ব পাৰে তো যিয়ে নহওক তো এতিয়া মই গা পা ধুলোঁ গা পা ধুই এতিয়া ৰেডি পূৰা এতিয়া যাম গৈ বলকচোন চাওঁ বাহিৰত কোনে কি কৰি আছে গম পাম এতিয়া মানে অনামিকাৰ মাক আৰু দেউতাক যাব ওলাইছে ঘৰত ৰাতিপুৱাই খাই বৈ মানে যাব ওলাইছে এতিয়া আমাৰ দুয়োটা পণ্ডিত একদম মানে ৰাতিপুৱাই লাগৈ দি আছে তাকে চবেই চাই হাঁহি আছে এয়া আমি ৰাতিপুৱাই পুৱাই একদম ঠাণ্ডাত গোটেইবিলাকে জুই পুৱাই চাহ খাই আছোঁ আৰু লাড়ু পিঠা এইকেইদিনটো চবৰে ঘৰত এইটোতো কমন থাকিবই লাড়ু পিঠাৰ লগতে মিঠাইও আছে অনামিকাহঁতে অনা মিঠাই তো আমি বহিছোঁ খাব আজি মানে সঁচাকৈ বহুত বেছি ঠাণ্ডা জানেনে মানে ঘড়ী নাচালে একদম গম পোৱা নাযায় কেইটা বাজিছে তাকো আৰু ৰাতিপুৱাই গা পা ধুই মাথা ধুই বিৰাট ঠাণ্ডা এতিয়া মই দেউতাৰ লগত সত্ৰত আহিছোঁ যোৱা বছৰো আহিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ যোনে যোনে চোৱা নাই চাই ল'ব কেউলীয়া ভকতৰ সত্ৰ আজিও আহিছোঁ সেৱা ল'ব পুৰা লিপষ্টিক লগাইছা দেখোন বিহু বুলি মেখেলা চাদৰ পিন্ধিব লাগিছিলে একযোৰ এইজনী মানে আমাৰ ওচৰৰে খুৰা এজনৰ ছোৱালী তো মানে বিহু বুলি পুৰা ষ্টাইল কৰিছে আৰু সৰু ছোৱালীবিলাকৰ তেনেকুৱাই ন কিবা এটা আহিলে বিহু বা সৰস্বতী পূজা যি হওক মানে ষ্টাইল কৰিব পাৰিলে বিৰাট ভাল পায় তাকে মোকো বহুত ভাল পায় তো আজি মোক দেখিলে বহুত দিনৰ মূৰত তো ৰাস্তাই সুধি কিবা কিবি কৈ আহি আছে মোক কালি যাম বুলি কৈছিলে দেখোন নক'লে এইকেইদিন মানুহ থাকিবই বহুত মানুহ এতিয়া মই ভাবিছোঁ আজি চোফা কভাৰখিনি লগাওঁ লৈ যাই আহিছিলোঁ আপোনালোককো দেখুৱাম তো সেইকাৰণে এইবিলাক খুলি আছোঁ পুৰণাবিলাক ৰিয়ানকো কামত লগাই দিছোঁ পুৰণা কভাৰবিলাক খুলিব দিছোঁ বিৰাট ভাল পায় সি এইবিলাক কাম যদি কৰিব দিওঁ সি ভাবে মায়ে পূৰা মানে মোক বিশ্বাস কৰিছে মই যে ভালকৈ কৰিব পাৰিম সি বিৰাট ফূৰ্তি পায় আৰু কৰেও সি যিখিনি পাৰে আৰু তাক শিকাইছোঁ যিহেতু ফ্লেটতো কৰে তো ইয়াতো তাক আজি এনেকৈ কৰিব দিছোঁ তো এইটো হৈ গৈছে ফাইনেল লুক কেনেকুৱা লাগিছে ক'বচোন আপোনালোকৰ সোফা কভাৰ আৰু কুশ্যন কভাৰখিনি টি টেবুলটো এনেই টেম্পৰাৰীকৈ সজাইছোঁ আৰু এনেও অলপ দেৰি পিছত আহি সেইখন আৰু মানে কভাৰখন ওপৰত নাথাকে আৰু টেবুলখনৰ ওপৰত এনেও গুচাব ইহঁত দুটা মিলি পেলাই তথাপিতো মই থৈ দিছোঁ আমাৰ এতিয়া জলপান চলি আছে চবে খাই আছে বিহুৰ পুৰা মেইন আমাৰ চিৰা দৈ তাকো বাঁহৰ চুঙাৰ দৈ এলা দৈ নহয় বাঁহৰ চুঙাৰ দৈ এই দেউতাইতো পুৰা বিন্দাছ খাই আছে মই খাম অলপ পিছত খাম এতিয়া ভাত খালোঁ যে অলপমান লাহে খাওঁ খাবৰ কাৰণে বস্তু বহুত থাকে কিন্তু সময়টো মিলাব লগা হয় অলপ পিছত খাম
ইছৰাম ৰিয়ানকতো দেখাবই নোৱাৰি যি অৱস্থা চাওকচোন কি লেতেৰা মাঘ বিহুৰ কোৱা চবকে মাঘ বিহুৰ মাঘ বিহুৰ নহয় মাঘ বিহুৰ ভোগালী বিহুৰ মাঘ বিহুৰ ভালকে কোৱা মাঘ বিহু কোৱা চবকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো চবে ভালকৈ থাকিব আৰু আমাক লাইক কৰি থাকিব টাটা দৈ চিৰা খাব কোৱা দৈ চিৰা খাব চবে আৰু মই ক্ৰীম খাইছো ক্ৰীমখিনি খাম তুমি আইতাই দিব যোৱা এইখিনি মই খাওঁ যোৱা তুমি অলপ খাইছা ইমানো ক্ৰীম খোৱা ভাল নহয় যোৱা আমি এতিয়া খাই আছোঁ ক্ৰীম টেষ্টি ক্ৰীম মুনু খাইছে আৰু দিশা একদম লাজ কৰি আছে দিশাটো মাস্কখন গুচোৱাই নাছিলে কিবাকে গুচাইছে মই কওঁতে দিশা তোমাৰ মাহীৰ ছোৱালী ন অঁ দিশা হৈছে মুনুৰ মাহীয়েকৰ ছোৱালী সৰু ছোৱালী যে নহওক আমি এতিয়া পূৰা মানে ক্ৰীম এনজয় কৰি আছোঁ আজিতো খাই কিনে আমাৰ আইতা হৈ গৈছোঁ সঁচাকৈ মই আইতা নিচিনাই লাগিছে যিয়ে নহওক ইমান ঠাণ্ডা ৰাতিপুৱাতো দৈ চিৰা খোৱাৰ পিছত কঁপি আছোঁ আৰু জুইত তাতে বহিছোঁ মই যিছো এটা নিপিন্ধাকৈ দৈ চিৰা মাৰি বাহিৰত ঘূৰি আছোঁ বাপৰে মই বেলেগ ঠাণ্ডা সেইকাৰণে মাতটোও বহি গ'ল মই আস্তে ঘূৰি আছোঁ দেউতা তো আপোনালোকক খাই অলপমান লোভ লগাওঁ ইয়াৰ পৰাই খাব আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰাই খাব আমাৰ বৌটো বহুত চিপিৰা হৈছে মানে এনে ওপৰত তাৰ আমাৰ পিছফালে নাৰিকলৰ গছ এডাল আছে অলপ পিছত তাইৰ মাথাত যাব এইটো নাৰিকল এটা তাইৰ মাথাত যাব কেনেকৈ খাই দেখিছেনে নাই একেবাৰে বাপৰে বাতিটো একদম ভৰ্তি কৰি লৈছে একদম তাই গোটেইখিনি তাইয়ে খাইছে মোৰ পৰাও লৈছে মই ইয়াতে আনিছিলোঁ বহুতখিনি আনিছিলোঁ গোটেইখিনি তাইয়ে খালে হয়নে দিছা হয়নে হয় এতিয়া অলপ চাহ বনাই আছোঁ গধূলি টাইম চবেই চাহ খাওঁ বিৰাট ঠাণ্ডা যেতিয়া গৰম অলপ চাহ খাই লওঁ সিহঁতেও উঠি গ'ল বাচ্ছা পাৰ্টি সিহঁতেও শুই আছিলে এতিয়া উঠিলে সিহঁতকো কিবা বনাই আছে অনামিকাই নটা বাজি গ'ল 9:05 হৈছে খোৱা বনোৱা হৈ গ'ল আমাৰ মানে কি সোনকালে বনোৱা যায় আজি আৰু লঘোণ দিয়া যায়তো আমাৰ এনেকৈ থকা নাযায় মাহঁতে থাকে লঘোণ দিলে এতিয়া অলপ সোনকালে খালে মা আৰু দেউতা খালে এতিয়া মুন আৰু অনামিকাই খাই আছে তো আমি অলপ লাহেকৈ খাম ৰিয়ানক খুৱাব আছে খাই বৈ শুই যাম আৰু আজি ক'তো যোৱাই নহ'ল ওলাম বুলি ওলোৱা নহ'ল প্ৰথমটো বতৰটো বহুত ঠাণ্ডা আৰু মিষ্টাৰৰ গাটো অলপমান বেয়া লাগি আছে সেইকাৰণে শুয়ে আছিলে এতিয়া অলপ আগতে জাষ্ট উঠিছে আৰু ৰিয়ানৰো গাটো অলপমান মানে কি কাহ হোৱাৰ নিচিনা হৈছে সেইকাৰণে আজি নগ'লোঁ আৰু থাকক এনেকুৱাকৈ গ'ল ঘৰতে থাকিলোঁ ঘৰতে আহিছিলে কোনোবা মামা আহিছিলে মাজনী আহিছিলে সিহঁতে গ'ল তো এনেকৈ আৰু এটা নখত বেলেগ ষ্টাইল তো ঠিক আছে দিয়ক ফ্ৰেণ্ডছ আজিৰ ব্লগটো এইখিনিতে শেষ কৰিলোঁ আৰু আজি সোনকালে খাই বৈ আচলতে খোৱাৰ এটা পৰম্পৰা আছে তো সেইকাৰণে আজি এইখিনিতে শেষ কৰিলোঁ আৰু তো আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো চাই ব্লগটো চাই তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে আৰু বেয়া লাগিলে ডিছলাইক কৰিব পাৰে একো নাই তো ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে অবভিয়াছলি ডিছলাইকটো কৰিবই তো যিয়ে নহওক যাৰ যেনেকুৱা লাগে তেনেহ'লে আজিলৈ আহিছোঁ আৰু লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে চাই থাকিব আৰু এগেইন হেপী বিহু ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ চবকে আমাৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ টাটা